বিশ্বাসৰ শক্তি। ৰিংকুৰ জীৱনৰ কাহিনীটো এনেকুৱা। স্কুলীয়া শিক্ষাৰ সময়ছোৱাত ৰিংকুৱে পৰিয়ালৰ সৈতে এখন সৰু চহৰত বাস কৰিছিল। পঢ়া শুনাৰ প্ৰতি তাৰ আগ্ৰহ নাছিল। তেওঁ নিজৰ ক্লাছত সদায় পিছপৰি আছিল। কষ্টেৰে কেনেবাকৈ পাছ কৰি পৰৱৰ্তী ক্লাছত উপস্থিত হ'ল। স্কুলীয়া ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি স্থানীয় অঞ্চললৈকে মানুহে ৰিংকুক ঠাট্টা কৰিবলৈ কোনো বাকী নাৰাখিছিল। ৰিংকুৰ পঢ়া শুনাৰ দুৰ্বলতা দেখি মাক দেউতাকেও মৰ্মাহত হৈছিল। আগতেও ৰিংকুৱে পঢ়া শুনাত পিছপৰি থকাত দুখ অনুভৱ কৰিছিল যদিও চেষ্টা কৰিও পঢ়া শুনাত মন বহাব পৰা নাছিল। চৌদিশৰ অৱহেলা আৰু অপমানত দুখী হৈ ৰিংকুৱে অৱশেষত পঢ়া শুনা এৰিবলৈ সিদ্ধান্ত ল'লে। তেতিয়াও 10ম শ্ৰেণীত পঢ়ি আছিল। পঢ়া শুনাৰ এনেকুৱা অৱস্থাৰ বাবে বৰ্ড পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ আশা প্ৰায় নগণ্য হৈ পৰিছিল। নিজৰ জীৱনত হতাশ হৈ এদিন ৰিংকুৱে স্কুলৰ পৰা ঘৰলৈ উভতি আহোঁতে বাটত এঠাইত ৰামায়ণৰ কাহিনী দেখুৱাই আছিল। সেই সময়ত গল্পকাৰে উচ্চ স্তৰত লংকাৰ ঘটনাটো বুজাই আছিল। বেয়া চিন্তাত হেৰাই যোৱা ৰিংকুৱে কথকৰ শক্তিশালী কণ্ঠত বিচলিত হৈ পৰিল আৰু সন্মোহিত হৈ গল্পৰ ঠাইৰ ফালে গ'ল। কথন স্থান পোৱাৰ পিছত তেওঁ ঠাই বনাই আগশাৰীত বহিল। ৰিংকুক দেখি কথকজনে হাঁহি এটা মাৰি নিজৰ কাহিনীটো আগবঢ়াই নিলে। ৰিংকুৱে একাগ্ৰতাৰে কাহিনীটোৰ প্ৰতিটো শব্দ শুনি আছিল। এই সময়ত কথকে কৈ আছিল, সমস্যাটো বৰ গুৰুতৰ আছিল। লক্ষ্মণ, হনুমান, সুগ্ৰীৱ, অংগদ আদি সকলো সাগৰৰ পাৰত ভগৱান ৰাম সৈন্যৰ যুদ্ধা গুৰুতৰ চিন্তাত নিমগ্ন হৈ পৰিল। জটায়ুৰ পৰা জনা গৈছিল। সেই ৰাৱণ সীতাক লগত লৈ দক্ষিণ উগ্ৰ সাগৰৰ সিপাৰে অৱস্থিত নিজৰ ৰাজ্য লংকালৈ গৈছে। কিন্তু এই বিশাল সাগৰ পাৰ হৈ কোনে লংকালৈ যাব? সমস্যাটো আছিল বৰ জটিল। তেতিয়াহে সুগ্ৰীৱৰ কথাত তাত সকলোৱে শান্ত হৈছিল। সুগ্ৰীৱে ভগৱান ৰামক ক'লে যে আমাৰ মাজত এনে এক ঐশ্বৰিক শক্তি আছে যিয়ে সাগৰ পাৰ হৈ লংকা যাব পাৰে। তাৰ পিছত ভগৱান ৰামৰ কৌতূহল শান্ত কৰিবলৈ সুগ্ৰীৱ মহাবলী হনুমানৰ ফালে চালে। সুগ্ৰীৱৰ সংকেতৰ বাবে হনুমানে ভয় খালে। হনুমানৰ বিভ্ৰান্তি অনুভৱ কৰি সুগ্ৰীৱে ক'লে, হে পৱনপুত্ৰ, হয়তো তুমি তোমাৰ শক্তিৰ বিষয়ে অৱগত নহয়। শৈশৱত সূৰ্যক ফল বুলি গণ্য কৰি তুমি শ মাইল দূৰত এটা জাপতে গৈ গিলি পেলালা। তেন্তে লংকাৰ দূৰত্ব কিমান? প্ৰয়োজন মাথো নিজৰ বিশ্বাস জগাই তোলা। যেতিয়া তুমি তোমাৰ বিশ্বাসক জাগ্ৰত কৰিবা আৰু তোমাৰ মনত এটা সংকল্প ল'বা, তেতিয়া তোমাৰ মাজত ক্ষমতা স্বয়ংক্ৰিয়ভাৱে আহিব। এফালে হনুমানে সুগ্ৰীৱৰ কথা শুনি আচৰিত হ'ল, আনফালে তেওঁ বিশ্বাসো জাগ্ৰত হ'ল আৰু তেওঁ সাগৰ পাৰ হ'বলৈ সাজু হ'ল। ঠিক পিছদিনা সম্পূৰ্ণ আত্মবিশ্বাসেৰে সাগৰ পাৰ হৈ তেওঁ লংকালৈ ৰাওনা হ'ল। বাটত বহু অসুবিধা আহিছিল যদিও সকলো অসুবিধাক পৰাস্ত কৰি লংকাত মাতৃ সীতাক বিচাৰি উলিওৱাত সফল হৈছিল। কথকৰ প্ৰতিটো শব্দ শুনি মন্ত্ৰমুগ্ধ হৈ ৰিংকুৱে তাতে নতুন জন্ম লৈছিল। কিছুদিন আগলৈকে ৰিংকুৰ চকু দুটা হতাশাৰে ভৰি পৰিছিল। এতিয়া তাৰ চকু জিলিকি উঠিছিল। তাৰ শৰীৰত উৎসাহ আৰু উৎসাহৰ প্ৰচলন আৰম্ভ হৈছিল। কাহিনী শেষ হোৱাৰ লগে লগে সি খৰধৰকৈ ঘৰৰ ফালে আগবাঢ়িল। তেওঁৰ সফলতাৰ চাবিকাঠি বিচাৰি পাইছিল। মনতে ভাবি আছিল যে যেতিয়া হনুমানে নিজৰ বিশ্বাসেৰে ক্ষমতা অৰ্জন কৰি সাগৰ পাৰ হৈ গ'ল, তেতিয়া পঢ়া শুনানো কি ডাঙৰ বাধা। সেইদিনাৰ পৰাই ৰিংকুৱে এটা প্ৰতিজ্ঞা কৰিলে যে সি বহুত পঢ়া শুনা কৰিব আৰু নিশ্চিতভাৱে সফলতা লাভ কৰিব। তাৰ কষ্টৰ ফল দিলে। নিজৰ শ্ৰেণীৰ আটাইতকৈ পিছপৰা ছাত্ৰ ৰিংকুৱে 10ম বৰ্ড পৰীক্ষাত শীৰ্ষস্থান দখল কৰে। ইয়াৰ পিছত ৰিংকুৱে পিছলৈ ঘূৰি নাচালে আৰু জীৱনত সদায় প্ৰথম স্থান লাভ কৰিয়ে আহিছিল। অসামৰিক সেৱাৰ পৰীক্ষাতো তেওঁ প্ৰথম স্থান লাভ কৰিছিল আৰু নিজৰ ওপৰত থকা বিশ্বাসৰ বাবেই চৰকাৰী বিভাগতো পদোন্নতি লাভ কৰি উচ্চ পদবীত উপনীত হৈছিল। বিশ্বাসৰ শক্তিৰ প্ৰমাণ কৰিবলৈ ৰিংকুৰ জীৱন মাথো এটা উদাহৰণ। প্ৰতিজন সফল ব্যক্তিৰ আঁৰত থাকে সেই ব্যক্তিজনৰ বিশ্বাস আৰু কিবা এটা কৰাৰ আবেগৰ মূল অৱদান। যেতিয়া কোনো ব্যক্তিৰ মাজত বিশ্বাসৰ যোগাযোগ হয়, তেতিয়া তেওঁৰ মাজত ক্ষমতা স্বয়ংক্ৰিয়ভাৱে সঞ্চাৰিত হ'বলৈ আৰম্ভ কৰে। তাৰ পিছত যেতিয়া শক্তিৰ অৰ্থাৎ শক্তিৰ যোগাযোগ হয় শৰীৰ আৰু মনত, তেতিয়া কঠিন কামো সহজ হৈ পৰে। এইটোৱে হৈছে জীৱনত সফলতাৰ মূল মন্ত্ৰ। যদি এই কাহিনীটো শুনি ভাল লাগিছে তেন্তে লাইক এণ্ড শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।